পৰিৱৰ্তে নমনীয় স্থিতি অৱলম্বন কৰি ইয়াত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদসমূহ পালিত কৰিব। মাধ্যমিক নমনীয় স্থিতিটো কি সেইটো কৈ দিয়ক। সংখ্যাটো অলপ কমাই দিব লাগে স্যাৰ। 25 জন কৰক বা 20 জন কৰক। 20 জন কৰক কৰিলে তেতিয়া ৰিলেক্সেশ্যন এটা 15 জন কৰিলে স্যাৰ সবেই ভাঙুৰ খাব মানে 15 জন পাৰ কিমানখিনি মান হৈ যায় বা কিমানখিনি খাব পাৰি স্যার মাধ্যমিক পৰ্যায়ৰ শৈক্ষিক হিন্দী সংস্কৃত সংগীত আৰবী আদি যিবিলাক বিষয় ঐচ্ছিক বিষয়ৰ পদসমূহ পাঠ্যক্ৰমৰ ক্ষেত্ৰত 10 জন ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে ন্যূনতম ছাত্ৰ ছাত্ৰী ন্যূনতম পদ্ধতি 10 জনৰ পৰিৱৰ্তে সেইটো দিয়া আছে 3 জন হয়তো 5 জন ঠিক আছে 5 জনে 5 জন হৈ দিও আমি ন্যূনতম এইকাৰণে কৈছো যে ন্যূনতম পৰিৱৰ্তে 2 জন 3 জন হয় 20 ন্যূনতম আধাৰ 2 জন 3 জন আমাৰ স্যাৰ এইকাৰণে সংখ্যাটো দিয়া নাই মানে সংখ্যাটো দিলে আপোনালোক আমাক বেয়া হ'ব নেকি বুলি ভাবি পৰিৱৰ্তে নমনীয় স্থিতি অৱলম্বন কৰি ইয়াত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদসমূহ পালিত কৰিব। মাধ্যমিক নমনীয় স্থিতিটো কি সেইটো কৈ দিয়ক। সংখ্যাটো অলপ কমাই দিব লাগে স্যাৰ। 25 জন কৰক বা 20 জন কৰক। 20 জন কৰক কৰিলে তেতিয়া ৰিলেক্সেশ্যন এটা 15 জন কৰিলে স্যাৰ সবেই ভাঙুৰ খাব মানে 15 জন পাৰ কিমানখিনি মান হৈ যায় বা কিমানখিনি খাব পাৰি স্যার মাধ্যমিক পৰ্যায়ৰ শৈক্ষিক হিন্দী সংস্কৃত সংগীত আৰবী আদি যিবিলাক বিষয় ঐচ্ছিক বিষয়ৰ পদসমূহ পাঠ্যক্ৰমৰ ক্ষেত্ৰত 10 জন ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে ন্যূনতম ছাত্ৰ ছাত্ৰী ন্যূনতম পদ্ধতি 10 জনৰ পৰিৱৰ্তে সেইটো দিয়া আছে 3 জন হয়তো 5 জন ঠিক আছে 5 জনে 5 জন হৈ দিও আমি ন্যূনতম এইকাৰণে কৈছো যে ন্যূনতম পৰিৱৰ্তে 2 জন 3 জন হয় 20 ন্যূনতম আধাৰ 2 জন 3 জন আমাৰ স্যাৰ এইকাৰণে সংখ্যাটো দিয়া নাই মানে সংখ্যাটো দিলে আপোনালোক আমাক বেয়া হ'ব নেকি বুলি ভাবি